পৈতৃক সম্পত্তি মোৰ অধিকাৰ আছে 10 কুমত লাগিব আৰু লাগিব নহ'ব চব লাগিব চব লাগিব মোক বুঢ়া গুণ্ডা মৰাই নাই ঠিক আছে মই আকৌ আহিম এইবাৰ মই কিন্তু টেম্পু লৈ শান্ত বেছি গৰম কৰিব নালাগে মোৰ হাতত আকৌ সময় নাই মোৰ হাতত সময় নাই ভিক্ষাৰীবোৰ আহিলে হাতৰ তলত সময় লৈ আহিব স্বাস্থ্যৱান ভিক্ষাৰী তোমাৰ দেউতাই এইবোৰ কি মানুহ ৰাখিছে মামা হয় এইবোৰ কম সোমাই কাটিব চৌধুৰী চাহাব আপুনি তাতে থাক ইয়ালৈ আহিছ দেউতা বুলিব আহিছে আপুনি আহিছে মই জানো আপুনি আপোনাৰ জোঁৱাই চৰি আপোনাৰ ঘৰ জোঁৱাই তাতে কোনো সম্পত্তিৰ পৰা বস্ত নহয় তাৰ কাৰণে ইমান সাজলৈ আপুনি ইয়ালৈ আহিছে আপুনি জানি সুখী যে হাইলৰ কাষত থকা মোৰ 10 বিঘা মাটি 4 বিঘা খেতিৰ মাটি ঘৰ দুৱাৰ মাটি সম্পত্তিবৰ কাৰণে নামত এতিয়ালৈকে এপদো বস্তু লিখি দিয়া তুমি বেলেগৰ নামত কেনেকৈ দিবা এইবোৰতো আমাৰ সম্পত্তি সেই সকলো সম্পত্তি মই 2টা ভাগত ভাগ কৰিছোঁ ভৰ্তি আৰু মোৰ নামত ভাগ আমাৰ 3টা বুঢ়াৰ নামত আমাৰ আৰু ভাগ মাজনীয় এইফালে এইজনী মাজনী কোন হয় কাৰোবাৰ সপোন এজোপা গছ হয় জোপোহা গছ মোক আজীৱন চাহ দিয়াৰ সংকল্প মই জানো তুমি বহুত ধনী ঘৰৰ ছোৱালী দিছো তুমি ৰাখা মই শান্তি পাম এই মানে আমাৰ দেউতাক পতাই মেলি প্ৰত্যেকৰে গালত পৰিব যদি ইয়াৰ ওলাই নাযায় বহুত কষ্ট দি বাপেৰক বহুত অশান্তিৰ তথাপিতো বাপেৰে পৰা নাই এতিয়াও নিজৰ ভৰি পঠিও হৈ আছো মই আছো নিজৰ জাগাত তহঁত আহিছ মোৰ ভৰি চেলে ইহঁতৰ নিচিনা আৰু এনেকুৱা কুৰাঙ্গা ল'ৰা ছোৱালীৰ কাৰণে সমাজৰ বহুত দুৰ্ভগীয়া মাক দেউতাকে আত্মহত্যা কৰিবলগীয়া হৈছে কিন্তু সিহঁতৰ মাজত নাই কোনো দৰকাৰ নাই আত্মহত্যা কৰাৰ সেই আজি সমাজৰ দুৰ্ভগীয়া মাক দেউতাকসকল কৰিছে নহয় এনেকুৱা কুৰাঙ্গা ল'ৰা ছোৱালীৰ কাৰণে কোনেও কেতিয়াও আত্মহত্যা নকৰিব ভিক্ষা খুজি খাব তথাপি এনেকুৱা কুৰাঙ্গা ল'ৰা ছোৱালীৰ ওচৰত কোনেও আত্মহত্যা নকৰিব ভালকৈ বুজিব আৰু যিটো ল'ৰাই নিজৰ দেউতাকক মৰম কৰিব নাজানিলে নিজৰ দেউতাকৰ দায়িত্ব ল'ব শহুৰেকৰ কি দায়িত্ব ল'ব চেক্স চাই আছে আপোনাৰ টটোলাটো এনেকুৱা কামুৰিব আপুনি বাসস্থান বিধি চব খুৱাই মাৰে হেৰি আরে কুকুর পোহার কাছে মানুষ বড় কিমান যন্ত্রণা আপনি ভালকৈ বুজি পাব আপোনাক বহুত সময় দিলে তাকে ধন্যবাদ থ্যাংক ইউ শুভৰাত্ৰি দুৱাখন সেইফালে হয় প্ৰত্যেকজন মাক দেউতাকে এনেকুৱা হোৱা উচিত এনেকুৱা কুলাঙ্গা ল'ৰা ছোৱালীৰ ওচৰত প্ৰত্যেকজন মাক দেউতাকে এনেকুৱা কৰা উচিত ব'লা অকণমান ওলাই যাওঁ কথাখিনি পাতে